নমস্কাৰ। তো আজি আৰু এটা নতুন টপিকলৈ আপোনালোকক স্বাগতম জনাইছোঁ। হঠাৎ যদি কোনোবাই মাটিত পৰি হাত ভৰি কঁপিবলৈ ধৰে, আপুনি কি কৰিব জানেনে? তো এইটো হৈছে চিজাৰ বা এপিলেপচি। তো এই এপিলেপচিৰ বিষয়ে আজি আমি জানিম। তো বলক এপিলেপচিৰ কি কি লক্ষণ, কি কি কৰিব লাগে, কি কি কৰিব নালাগে, তাৰ ওপৰতে আজিৰ এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। প্ৰথম কথা হ'ল যে চিজাৰ চলি থকা অৱস্থাত আপোনালোকে কিছুমান লক্ষণ দেখা পাব। যদি এইকেইটা লক্ষণ থাকে তেতিয়া আপুনি কনফাৰ্ম হ'ব যে এইটো চিজাৰ হয়। প্ৰথম যোনটো লক্ষণ সেইটো হৈছে হঠাৎ মানুহজন বেহুচ হৈ যাব, মানে অচেতন হৈ যাব, কোনো হুঁচ নাথাকিব। 2 নম্বৰ যোনটো লক্ষণ সেইটো হৈছে হাত ভৰি জোৰেৰে কঁপিবলৈ আৰম্ভ কৰিব। এনেকৈ হাত ভৰি দুয়োটাই আপোনাৰ জোৰেৰে কঁপিবলৈ আৰম্ভ কৰিব। 3 নম্বৰ যোনটো লক্ষণ সেইটো হৈছে আপোনাৰ চকুটো স্থিৰ হৈ যাব বা ওপৰ ফালে উল্টি যাব। এনেকৈ উল্টি যাব, চকুটো ওপৰ ফালে উল্টি যাব বা কোনোবা এটা ফালে আপোনাৰ স্থিৰ হৈ যাব, এনেকৈ হৈ থাকিব পাৰে। আপুনি যেতিয়া সঁহাৰি দিব তেতিয়া কোনো ধৰণৰ আপোনাৰ ৰেছপন্স নাপাব। তাৰপিছত 4 নম্বৰ যোনটো লক্ষণ সেইটো হৈছে আপোনাৰ মুখেৰে লালা উঠি আহিব পাৰে, ফেন আহিব পাৰে। তাৰপিছত 5 নম্বৰ যোনটো লক্ষণ সেইটো হৈছে আপোনাৰ জিভা কামুৰিব পাৰে। 6 নম্বৰ যোনটো লক্ষণ সেইটো হৈছে শ্বাস লোৱাত, মানে উশাহ লোৱাত দিগদাৰ হ'ব পাৰে বা কিছু সময়ৰ কাৰণে বন্ধ হৈ যাব পাৰে। এনেকুৱা লক্ষণ দেখা পাব। কেতিয়াবা আপোনাৰ কাপোৰত পেচাব পায়খানা এনেধৰণে কৰি দিয়া দেখা গৈছে। আৰু এটা লক্ষণ সেইটো হৈছে আপোনাৰ একেটা দিশতে চাই থাকিব। এনেকুৱাও হয়, কিছুমান পেচেণ্ট দেখা পাইছোঁ যে একেটা দিশতে চাই থাকিব, আপুনি এনেকৈ হাত লৰচৰ কৰিব, কোনো ধৰণৰ ৰেছপন্স নাপাব। যদি এনেধৰণৰ লক্ষণ আপোনালোকে দেখা পাইছে তেতিয়াহ'লে আপোনালোকে কনফাৰ্ম হ'ব যে এইটো চিজাৰ হয় বা মিগি হয় বা এপিলেপচি, আমি যোনটো কওঁ এপিলেপচি হয়। তো এনেকুৱা হ'লে আপোনালোকে প্ৰথম অৱস্থাত কি কি কৰিব লাগিব সেইটোৰ ওপৰত এতিয়া কৈ আছোঁ। প্ৰথম কথা হ'ল, যদি এনেকুৱা চিজাৰ আহে আপোনালোকে আতংক নহ'ব, ভয় নকৰিব। চিজাৰ 1 পৰা 2-3 মিনিটৰ কাৰণে আহে। 1 মিনিটো থাকিব পাৰে, 3 ছেকেণ্ডো থাকিব পাৰে, 5 ছেকেণ্ডো থাকিব পাৰে। আপোনালোকে আতংক হ'ব নালাগে, ভিৰ কৰিব নালাগে। চিজাৰ আহিলে মানে মেক্সিমাম আপোনাৰ 5 মিনিটছ থাকে, তাৰপিছত এইটো নিজে নিজে কমি যায়। 2 নম্বৰ, মানুহজনক কোনোবা এটা স্থানত শুব দিব। য'ত চিজাৰ হৈছে, মানুহজন য'ত পৰিছে, যদি জেগাটো মানে চুইটেবল হয় মানুহজন শোৱাৰ কাৰণে তেতিয়াতো ঠিক আছে। আৰু যদি মানুহজন মানে শোৱাৰ কাৰণে চুইটেবল নহয় তেতিয়াহ'লে মানুহজনক তাৰ পৰা উঠাই আনি এটা বিচনা শুৱাই দিব বা এটা সমান জেগাত শুৱাই দিব। 3 নম্বৰ কথা হ'ল, আপোনালোকে মানুহজনক যেতিয়া শুৱাব তেতিয়া ৰিকভাৰী পজিশ্যনত শুৱাব, মানে লেফ্ট লেটাৰেল কৰি এনেকৈ শুৱাব। লেফ্ট লেটাৰেল মানে চিধাকৈ এনেকৈ চুপাইন কৰি নুশুৱাব আপোনালোকে। এনেকৈ হ'লে কেতিয়াবা মানে বমি চমি হ'ব পাৰে বা লালাৱটি মুখৰ ভিতৰত গৈ লাংছত গৈ এছপাইৰেট কৰিব পাৰে। সেয়ে আপোনালোকে যদি লেফ্ট লেটাৰেলি এনেকৈ কাটি কৰি শুৱায় তেতিয়াহ'লে যোনটো লালাৱটি আহিব এইটো আমাৰ মুখৰ যোনটো এংগেল আছে এই এংগেল দি ওলাই যাব বাহিৰলৈ, পেচেণ্টৰ কোনো ধৰণৰ ক্ষতি নহয়। তাৰপিছত আপোনাৰ মূৰৰ তলত, যদি এই পেচেণ্টটো বিচনাত আছে মূৰৰ তলত নৰম কিবা এটা গাৰু দি দিব পাৰিলে, বেলেগ একো কৰিব নালাগে। আৰু যদি একো নাই, একো নিদিলেও হ'ব। তাৰপিছত যদি ওচৰত আপোনাৰ কঠিন মানে আছে, আপোনাৰ কিবা টান বস্তু আছে, কাঠ হওক বা শিল হওক, ইটা হওক, যদি এনেধৰণৰ বস্তু আছে এইবোৰ গুচাই দিব। বা ওচৰত যদি আপোনাৰ জুই আছে জুইটো গুচাই দিব। বা পুখুৰী কিনাৰত যদি থাকে মানুহজন, এই পুখুৰীৰ কিনাৰৰ পৰা মানুহজনক টানি আনি এটা ছেফ জেগাত লৈ আহিব। এনে কৰিলে পেচেণ্টৰ কোনো ধৰণৰ ক্ষতি নহয়। তাৰপিছত আপোনাৰ যদি টাইট কাপোৰ থাকে তেতিয়া টাইট কাপোৰটো আপোনালোকে গুচাই পেলাই এটা মানে ঢিলা লুজ কাপোৰ আপোনালোকে পিন্ধাব পাৰে। তাৰপিছত আপোনালোকে যেতিয়া চিজাৰটো মানে আহিব তেতিয়া আপোনালোকে ঘূৰি চাব যে কিমান টাইমলৈকে আপোনাৰ চিজাৰটো আহিছে। 1 মিনিট, 2 মিনিট, 3 মিনিট, 4 মিনিট, 5 মিনিট, কিমান আহিছে, কিমান টাইম আপোনাৰ চিজাৰটো আছিলে, এইটো আপুনি নোট কৰক, কাৰণ এইটোৱে পেচেণ্টৰ ট্ৰিটমেণ্ট কৰাত সহায় কৰিব। তাৰপিছত আপোনালোকে চিজাৰ শেষ হোৱাৰ পিছত মানুহজনক শুবলৈ দিয়ক, আৰামত দিয়ক, কথা পাতিবলৈ দিয়ক। যদি চিজাৰৰ পৰা ৰিকভাৰী হয় তেতিয়াতো ভাল। কিছুমান
পেশেন্ট সিজাৰ আহি কি হয় মানে বেহুশ হৈয়ে থাকে সেইবোৰ আপোনাৰ মেইনলি ষ্ট্ৰক হোৱাৰ সম্ভাৱনা থাকে যোনবোৰ পেশেন্ট ষ্ট্ৰক কৰে তেওঁলোকে এনেকুৱা কৰে তো সিজাৰ আহিলে আপোনালোকে কি কৰিব নালাগে এইটো হৈছে ইম্পৰ্টেণ্ট তো প্ৰথম কথা হ'ল মুখত আপোনালোকে কোনো বস্তু ভৰাই নিদিব বহুত মানুহ দেখা যায় যে সিজাৰ অহাৰ লগে লগে মুখত আপোনাৰ চামুচ ভৰাই দিয়ে আঙুলি ভৰাই দিয়ে বা চেণ্ডেল সোমাব বিচাৰে এনেকৈ কৰে এনেধৰণৰ ফৰেন বডি আপোনালোকে মুখত বা নাকত ভৰাই নিদিব সিজাৰ আহিলে 2 নম্বৰ হ'ল বহুতে দেখা পাইছোঁ যে সিজাৰ অহাৰ লগে লগে জিভাটো আমাৰ উল্টি যাব ধৰে তো জিভাটো টানি ধৰিব বিচাৰে এনে নকৰিব এনে কৰিলে পেচেণ্টৰ ক্ষতি হয় তাৰপিছত যেতিয়া সিজাৰ আহে তেতিয়া আপোনালোকে মুখত বা মূৰত পানী নিদিব পানী বা ঔষধ দিব নালাগে তো তাৰপিছত যোনটো হৈছে আপোনালোকে ভয় খুৱাব নালাগে চিঞৰ বাখৰ নকৰিব চিঞৰ বাখৰ কৰিলে মানুহ আহিলে ভিৰটো বাঢ়ি যাব পেচেণ্টৰ অক্সিজেন ডেলিভাৰ হোৱাত প্ৰব্লেম হ'ব পাৰে পেচেণ্টে উশাহ লোৱাত দিগদাৰ হ'ব পাৰে সেয়ে আপোনালোকে এইকেইটা কাম কেতিয়াও নকৰিব আৰু কেতিয়া আপোনালোকে হস্পিটেলত তৎক্ষণাত যাব প্ৰথম কথা হ'ল সিজাৰ যদি 5 মিনিটতকৈ বেছি সময় চলে যদি একেৰাহে সিজাৰটো ষ্টাৰ্ট হৈছে 4 পৰা 5 মিনিট কণ্টিনিউৱাছ আছে সিজাৰটো কমা নাই বা 5 মিনিটতকৈ বেছি সময়লৈকে সিজাৰ চলিছে তেতিয়াহ'লে আপোনালোকে জলদি হস্পিটেললৈ যাব 2 নম্বৰ সিজাৰ যদি বাৰে আহি আছে 5 মিনিট 10 মিনিট বা আধা ঘণ্টা দিনটোত যদি 3-4 বাৰ সিজাৰ আহি গৈছে তেতিয়াহ'লে আপোনালোকে জলদি হস্পিটেলত যাব তাৰপিছত সিজাৰ যদি আপোনাৰ প্ৰথমবাৰ আহিছে আগতে কেতিয়াও আপোনাৰ সিজাৰ অহা নাছিলে আগতে কেতিয়াও এনেকৈ খিচনি বেমাৰ হোৱা নাছিলে যদি আপোনাৰ সিজাৰটো প্ৰথম আহিছে তেতিয়াহ'লে আপুনি জলদি হস্পিটেলত যোৱাৰ ব্যৱস্থা কৰিব সিজাৰৰ পিছত যদি আপোনাৰ হুশ নাহে সিজাৰৰ পিছত মানে খিচনি অহাৰ পিছত যদি পেচেণ্টটো হুশত নাহে তেতিয়াহ'লে আপোনালোকে হস্পিটেলত যাব তাৰপিছত যদি সিজাৰৰ পিছত যদি উশাহ লোৱাত দিগদাৰ পাইছে শ্বাস লোৱাত যদি দিগদাৰ পাইছে তেতিয়াহ'লে জলদি আপোনালোকে হস্পিটেলত যাব তাৰপিছত যদি পেচেণ্টজন গৰ্ভৱতী মহিলা হয় শিশু হয় আৰু যদি ডাঙৰ আঘাত পালে মানে যদি কৰবাৰ পৰা পৰাৰ পিছত যদি আপোনাৰ আঘাত পাই সিজাৰ আহিছে যদি এনেকুৱা হৈছে তেতিয়াহ'লে আপোনালোকে জলদি হস্পিটেললৈ যাব তো এনে কৰিলে আপোনালোকে মই ভাবোঁ যে পেচেণ্টটোক আপোনালোকে এটলিষ্ট ছেভ কৰিব পাৰিব সিজাৰ মানে মৃত্যু নহয় তো সঠিক সময়ত সঠিক যদি আপুনি মাইণ্ডটো ইউজ কৰিব পাৰে যদি আপোনাৰ দিমাগটো ইউজ কৰিব পাৰে আমি মানুহজনক সুৰক্ষিতকৈ হস্পিটেললৈ পঠাব পাৰোঁ আৰু আমি মানুহজনক বচাব পাৰোঁ তো এৱাৰনেছ বেছি হ'লে ভয় কমে সেয়ে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই সিজাৰৰ বিষয়ে গম পায় তো মোৰ এটাই অনুৰোধ আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰক প্ৰত্যেকে পাব লাগে তো দেখা হ'ব পৰৱৰ্তী সময়ত অন্য এটা নতুন ভিডিঅ'লৈ আজিৰ কাৰণে সামৰিছোঁ ধন্যবাদ